স্টুডেন্ট আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ আহিছোঁ তোমালোকৰ পাছিং মাৰ্কছ আৰু তোমালোকে কিমান নম্বৰ পালে কি ডিভিজন পাবা সেইটো বিষয়ত আমি আলোচনা কৰিবলৈ ওলাইছোঁ তো বলা আমি ভিডিঅ'খন সম্পূৰ্ণকৈ চাই লওঁ আৰু কোনোবাই যদি আমাৰ চেনেলত নতুন আহিছা তেন্তে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা পেপাৰত দেখিছোঁ যে কুৱেশ্যন পেপাৰত লিখা আছে তোমাৰ 90ৰ ভিতৰত 27 পাব লাগিব তো সেই বিষয় লৈ বহুত বিতৰ্ক চলি আছে তো বলা আমি এই কনফিউজনটো ক্লিয়াৰ কৰি লওঁ যে কিমান নম্বৰ পালে আমি কিমানৰ ভিতৰত পাছ কৰিম তো তোমালোকে ভিডিঅ'ত চোৱাৰ ধৰণে নিশ্চয় দেখা পাইছা যে কুৱেশ্যন পেপাৰত লিখা আছে 90ৰ ভিতৰত তোমালোকক 27 পাব লাগিব তো এই কথাষাৰৰ বিষয়ে সেৱাই কি কৈছে চোৱা ইয়াৰ ধৰণে তোমালোকে নিশ্চয় চাব পাৰিছা ইয়াতে ধুনীয়াকৈ লিখা আছে যে মেথছত তোমালোকৰ 90ৰ ভিতৰত 27 পাব লাগিব ইংলিছত 90ৰ ভিতৰত 27 পাব লাগিব জেনেৰেল ছায়েন্সত 90ৰ ভিতৰত 27 পাব লাগিব ছ'চিয়েল ছায়েন্সত 100ৰ ভিতৰত 30 পাব লাগিব আৰু ইংলিছ আইআৰত 90ৰ ভিতৰত 27 লেংগুৱেজত 100ৰ ভিতৰত 30 পাব লাগিব ইয়াৰে লগত তোমালোকে ওপৰত নিশ্চয় চাব পাৰিছা তাতে লিখা আছে মানে কি আমাৰ ভিতৰত বহুত এটা কনফিউজন আছে যে বহুত থিয়ৰী আৰু MCQ মিলি আমি 27 পাব লাগিব নে দুটা মানে দুটাতে থিয়ৰী আৰু MCQ ডিফাৰেণ্টকৈ পাছ কৰিব লাগিব তো সেইটোৰ বিষয়তো বহুত কনফিউজন চলি আছে তো বলা আমি সেইটো অলপ আলোচনা কৰি লওঁ ইয়াতে স্পষ্টভাৱে লিখা আছে যে দেয়াৰ আৰ ডিফাৰেণ্ট পাছিং মাৰ্কছ ৰিকুৱাৰ্ড ফৰ দ্য থিয়ৰী এণ্ড দ্য প্ৰেক্টিকেল এক্সামছ তো তোমালোকৰ কি থিয়ৰী আৰু প্ৰেক্টিকেলৰ কাৰণে বেলেগকৈ পাছ কৰিব লাগিব যদি তোমালোকে মানে তোমালোকে হেৰি কৰিলা থিয়ৰীত পাছ কৰিলা মানে প্ৰেক্টিকেল ফেইল কৰিলা বা প্ৰেক্টিকেলত পাছ কৰিলা থিয়ৰীত ফেইল কৰিলা এনে কৰিলে কিন্তু তোমালোকে পাছ কৰিব নোৱাৰিবা The details related to the Assam Knowledge passing marks 2025 for the theory paper from the given to 8 টেবুলত তোমালোকৰ হেৰি আছে মানে কেনেকৈ কোনটো নম্বৰত কিমান পাব লাগিব আৰু সেইটো বিষয়ত আমি আলোচনা কৰিছোঁ ছাত্ৰসকল তোমালোকৰ লগত এইটো বিষয়ত আলোচনা কৰোঁ যে কিমান নম্বৰ পালে বা কিমানৰ ভিতৰত কিমান পাবা তোমালোকে ডিষ্টিংশ্যন ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন পাবা তো তোমালোকে কি কৈ আছে দিয়াত মানে ভিডিঅ'ত চোৱা ক্লিপটোত মানে এই পেজটোত লিখা আছে যে ডিষ্টিংশ্যনছ 400 এণ্ড এবভ মানে 600ৰ ভিতৰত 400ৰ ওপৰৰ পৰা ডিষ্টিংশ্যন পাবা ফাৰ্ষ্ট ডিভিজন 300 to 399 399ৰ ভিতৰত 300ৰ পৰা 399ৰ ভিতৰত চবেই ফাৰ্ষ্ট ডিভিজন আৰু 225 to 299 মাৰ্কছ ইয়াতে হ'ল ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজনত আছে 150 to 224 তোমালোকৰ থাৰ্ড ডিভিজন আৰু 150ৰ বিল' যিকেইটা আছে সেইকেইটা কিন্তু ফেইল মাৰ্ক তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এইবাৰ যিটো মানে 2025ৰ HSLC হ'ল ইয়াতে গ্ৰেডিং দিয়াৰো এটা কথা ওলাইছিল তো সেইটো বিষয়ৰ মানে অলপ আলোচনা কৰি লওঁ আমি কিমান নম্বৰ পালে কি গ্ৰেড পাম সেইটো বিষয়ত আমি চাই লওঁ তো তোমালোকে চোৱা ইয়াতে লিখা আছে যে মাৰ্কছ যদি তোমালোকে 91ৰ পৰা 100 মাৰ্কছ পোৱা তেনেহ'লে গ্ৰেড A আৰু গ্ৰেড A1 গ্ৰেডছ পইণ্ট 10 মানে গ্ৰেডছক কিমান পাবা 10 পইণ্ট পাবা আৰু তোমালোকৰ 81ৰ পৰা 90 এইটো পাবা A2 9 মাৰ্কছ 71ৰ পৰা 81 এইটো পাবা B1 8 মাৰ্কছ 61ৰ পৰা 70 B2 7 মাৰ্কছ 51ৰ পৰা 60 C1 6 মাৰ্কছ 41ৰ পৰা 50 C2 5 মাৰ্কছ 30ৰ পৰা 40 D1 4 মাৰ্কছ আৰু ইয়াতে তোমালোকৰ দিয়া আছে চোৱা 0ৰ পৰা 29 ফেইল মানে F গ্ৰেড তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিছোঁ কোনোবাই যদি আমাৰ চেনেলত নতুন আহিছা তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা